তো গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নেম এডিটিং। আৰু আমি আজি শিকিম যে এনেকুৱাকৈ এইবিলাক ৰিয়েলিষ্টিক এডিট কেনেকৈ কৰে আৰু আপোনালোকে কৰিব পাৰিব। প্ৰথমতে মই কৰি ল'ম, তাৰপিছত আপোনালোকে কৰিলে হ'ল। আৰু আপোনালোকে যিমান পাৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু আপোনালোকৰ ফ্ৰেণ্ডজনত যিমান আছে ফ্ৰেণ্ডবোৰ হোৱাটছএপ আৰু ফেচবুক চবতে শ্বেয়াৰ কৰি দিলে হ'ল যদিহে ভাল লাগে। আৰু আজি মই প্ৰথমতে হিন্দী দি কৈছিলোঁ, বাট এইবাৰৰ পৰা মই অসমীয়া দি ক'ম, কাৰণ আমাৰ এছামিছত ইমান এডিটিং চেনেল নাই যেন লাগিছে। আৰু মোৰ একচুৱেলি হিন্দীটোও বেয়া হয় দেচোন, হিন্দীটো মোৰ বেয়াই দে, মোটামুটি বেয়াই। তো তাৰ কাৰণে মই অসমীয়াতে বনাম বুলি ভাবিলোঁ। আৰু এডিটিং কৰাৰ পিছত এনেকুৱা হ'ব ফটোখন। প্ৰথমতে আছিল এনেকুৱাই, চাই লওক বিফৰ, এইটো আছিল বিফৰ ফটো, মানে প্ৰথমতে উঠা ফটোখন। আৰু এডিট কৰাৰ পিছত এনেকুৱা হ'ব। আৰু এনেকুৱা এডিট কৰিবৰ কাৰণে আপোনালোকক এই লাইটৰুমৰ প্ৰিমিয়াম ভাৰ্চনটো লাগিব। আৰু আপোনালোকৰ তাত যদিহে লাইটৰুমৰ প্ৰিমিয়াম ভাৰ্চনটো নাই, তেতিয়াহ'লে আপোনালোকে এই যিকোনো ব্ৰাউজাৰত যাই পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো আহক আমি এডিটিং কৰোঁ, আপোনালোকে চাই থাকক। আৰু যদিহে ভাল লাগে কমেণ্ট কৰক। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰিব। আৰু আপোনালোকক যদিহে এডিটিং কৰি দিব লাগে, তেতিয়াহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত মোৰ পৰা নাম্বাৰটো লৈ, হোৱাটছএপ নাম্বাৰটো, তেতিয়া তাৰপিছত মই এডিটিং কৰি দিম। আপোনালোকে মোক ইনষ্টাগ্ৰামত DM কৰিলে হ'ল। আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডিটো হৈছে তপব্ৰত দাস, আপোনালোকে চাৰ্চ কৰক। আৰু আহক এইবাৰ এডিটিং কৰোঁ। প্ৰথমতে এইটো এক্সপ'জাৰটো ৰাখিম +10। এইবাৰ এইটো কণ্ট্ৰাষ্টটো ৰাখিম +5। হাইলাইটছটো মাইনাছৰ ফালে যাব অভিয়াছলি। হাইলাইটছটো ৰাখিম -56 ৰাখিলোঁ হাইলাইটছটো। আৰু শ্বেডোজটো ফুল 100 দিলোঁ মই, আপোনালোকে দিলে হ'ল ফুল 100, কাৰণ সেনেকুৱা ৰিয়েলিষ্টিক এফেক্টটো এইটো শ্বেডো আৰু ব্লেকছটোৱে মেইন। শ্বেডোজটো ৰাখিলোঁ 98 আৰু হোৱাইটছটো +12, দেন ব্লেকছটো হ'ব ফুল 100। এইবাৰ আহিলোঁ থাৰ্মোমিটাৰৰ তলত, কি টিপিলোঁ এইটো, থাৰ্মোমিটাৰৰ তলত এই দুটা টেম্পাৰেচাৰ আৰু টিনটো একো কাম নাই, আমি নালাৰোঁ। তাৰপিছত এইবাৰ ভাইব্ৰেঞ্চটো লাৰিম। ভাইব্ৰেঞ্চটো হ'ব কিমান দিম, ভাইব্ৰেঞ্চটো +12 দিলোঁ। এইবাৰ চেচুৰেশ্যনটো -2 দিওঁ নেকি, -2 দিলোঁ। এইবাৰ আহিলোঁ ইয়াৰ তলৰ টুলটোত। টেক্সাৰত আহিলোঁ, টেক্সাৰটো হ'ব +32। আৰু এইবাৰ ক্লিয়াৰিটিটো ৰাখিম +6। ডিহেজটো ৰাখিম +2। এইবাৰ ফিগনেটটো অভিয়াছলি মাইনাছৰ ফালে যাব। ফিগনেট মাইনাছৰ ফালে নগ'লে কেনেকৈ ধুনীয়া হ'ব ফটোখন। ফিগনেটটো হ'ব -24। এইবাৰ মিড পইণ্টটো হ'ব -28। আৰু এইবাৰ এইবিলাক নালাৰো, এইখিনিতে হ'ব। এইবাৰ এইটোত আমাৰ কাম নাই, শ্বাৰ্পনিং কিবাকিবি, নইজ ৰিডাকশ্যন, কালাৰ নইজ ৰিডাকশ্যন, এইবিলাক কাম নাই আমাৰ একো। এইবাৰ আহিম আমি থাৰ্মোমিটাৰৰ টুলত যাই পেলাই, এইবাৰ মিক্স টুলত আহিলোঁ। এইবাৰ ৰেড কালাৰৰ হিউটো হ'ব +6। ৰেড কালাৰৰ হিউটো হ'ব +6। তাৰপিছত এইবাৰ চেচুৰেশ্যনটো হ'ব আমাৰ -10। এইবাৰ লুমিনাছটো নালাৰো। এইবাৰ আহিম আমি এই অৰেঞ্জ কালাৰটো, এইটো আমাৰ স্কিন টোন হয়, এইটো আমাৰ স্কিন টোনৰ মেইন কাম কৰে। এইটোৰ হিউটো ৰাখিম +8। এইবাৰ চেচুৰেশ্যনটো ৰাখিম অভিয়াছলি মাইনাছৰ ফালে যাব। চেচুৰেশ্যনটো -34 ৰাখিলোঁ। 32 -34 দিলোঁ। এইবাৰ লুমিনাছটো অভিয়াছলি প্লাছৰ ফালে যাব। লুমিনাছ +35
এইবাৰ আহিম আমি য়েল্ল' কালাৰটোত আহিলোঁ। এইবাৰ য়েল্ল' কালাৰটোত যাব হিউটো প্লাছৰ ফালে প্লাছ 55 এইবাৰ চেচুৰেশ্যনটো ফুল কমিব -100 মানে -100 চেচুৰেশ্যন। এবার লুমিনেন্সটো হ'ব -20। এইবাৰ আহিম আমি -22 লুমিনেন্সটো হ'ব। এইবাৰ আহিলোঁ আমি গ্ৰীণ কালাৰটোত। এইবাৰ গ্ৰীণ কালাৰটোৰ হিউ হ'ব মাইনাছৰ ফালে যাব। গ্ৰীণ কালাৰৰ হিউ -20 30 -48। এবার স্যাচুরেশনটো যাব -20 30 -38 স্যাচুরেশন। এবার লুমিনেন্সটো হ'ব -10। এইবাৰ আহিম আমি টিল কালাৰটোত। এবাৰ টিল কালাৰৰ হিউটো আমি নালাৰো। এইবাৰ আমি স্যাচুরেশনটো লাৰিম -100ত দিম স্যাচুরেশনটো, লুমিনেন্সটো নালাৰো। এইবাৰ আহিম ব্লু কালাৰটোত। ব্লু কালাৰৰ হিউ হ'ব -36। ব্লু কালাৰৰ হিউ -46 ৰাখিলোঁ। এবাৰ আহিম স্যাচুরেশনটোত। স্যাচুরেশনৰ হ'ব -46 ইউ। লুমিনেন্সটো হ'ব -4। এবাৰ আহিম ভায়োলেট কালাৰটোত। ভায়োলেট কালাৰৰ স্যাচুরেশন হিউটো নালাৰো আমি, লুমিনেন্সটোও নালাৰো, স্যাচুরেশনটো লাৰিম -30 স্যাচুরেশন। পিংক কালাৰটোৰ হ'ব স্যাচুরেশন -7 নহয় সৰি, স্যাচুরেশনটোৰ হ'ব -42 ৰাখিলোঁ। এইবাৰ আহিম আমি সূৰ্যৰ অপশ্যনত যাই পেলাই আমি কাৰ্ভত যাম। এই কাৰ্ভটো হ'ব অৰিজিনেলটো আমাৰ, এইটো এফেক্টটো দেই। এই এনেকুৱাকৈ ৰাখিব আপোনালোকেও, মই যেনেকুৱা কৰিছোঁ আপোনালোকে ৰাখিলে হ'ল। এই আমাৰ অৰিজিনেল এফেক্টটো আহি আছে লাহেকৈ। এইটো আমাৰ এনেকুৱা হ'ব। আমাৰ একচুৱেলি এফেক্টটো আহিছে বাৰু। এইটো হ'ল আমাৰ এইটো কাৰ্ভৰ কামটো হ'ল। এইবাৰ আমি যাম সিলেক্টিভ টুলত যাম। এইটো কি টিপি আছোঁ, আমি সিলেক্টিভ টুলত আহিলোঁ। এইটো আপোনালোকে এনেকুৱা কৰিলে হ'ল। এক্সপ'জাৰ স্যাচুরেশন নহয় সৰি, এটা সিলেক্টিভ টুল এই চাৰ্কলটো সিলেক্ট কৰি এই মুখত দিব ফেচটোত, তাৰপিছত এক্সপ'জাৰটো অলপমান বঢ়াই দিব। এইবাৰ আৰু এটা ল'ম। এইবাৰ এইটোত আমি এই বাহিৰবিলাক এই টেক্সচাৰৰ ক্লিয়াৰিটিখিনি বঢ়াই দিলে আমাৰ এফেক্টটো আহি যাব, অৰিজিনেল এফেক্টটো। আপোনালোকে চাই থাকক, এই আমাৰ অৰিজিনেল এফেক্টটো আহিল। ফটোৰ এফেক্টটো হৈ গ'ল। ফটোখন কি বঢ়িয়া লগা হৈছে ন, ভাল লাগিছে, বেয়া লগা নাই। তো গাইজ আপোনালোকেও কৰিলেই হ'ল। আৰু যদিহে ভাল লাগিল আপোনালোকে, আৰু একবাৰ ক'লোঁ, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডজনত শ্বেয়াৰ কৰি দিলে হ'ল। আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডিটো হৈছে তপব্ৰত দাস। আৰু আজিলৈকে এইখিনিয়ে। চ' ধন্যবাদ। আকৌ আহিম নেক্সট ভিডিঅ'ত, আকৌ লগ পাম। বাই বাই।